হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? বহুত দিনৰ মূৰত আকৌ ভিডিঅ'টো লৈ আহিলোঁ। তোমালোকক ভিডিঅ'টো দেখুৱাই থাকিম, শেষলৈকে চাই থাকিব ভিডিঅ'টো। মানে আগবেলা মই এই পথাৰত মানে কঠীয়াৰ পৰা চাবলৈ গৈছিলোঁ, খুৰাহঁতৰ পৰা অলপ ভিডিঅ' কৰি ৰাখিছিলোঁ, তাকে অলপ দেখুৱাওঁ বোলো। চাই থকা ভিডিঅ'টো শেষলৈকে। যদি ভিডিঅ'টো চাই ভাল পোৱা লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব এটা কৰি দিবা। ব'লা ভিডিঅ'টো আৰম্ভ হওক। Lắm rồi tay con খুৰাই কঠীয়া পাৰি আছে আৰু তাৰ কঠীয়া পাৰি নতুন বৰ্তা কৰি কঠীয়া পাৰি আছে। বৰ্তাই হেৰি মৈ দি আছে। কঠীয়া আজি পাৰিব নেকি? আজি পাৰিব। আৰু ইয়াত চব কঠীয়া ধান কুটা আছে। বাচমতি ৰঞ্জিত ধান সিজি আছে। ৰঞ্জিত কঠীয়া পাৰিছে। আৰু এজন বৰ্তাই মানে কঠীয়া পাৰি আছে, দুখন বলত উঠল। বৰ্তা কঠীয়া পাৰিছে? কি কঠীয়া? ৰঞ্জিত ধান। ৰঞ্জিত ধান। এয়া বৰ্তাই ৰঞ্জিত কঠীয়া পাৰি আছে। ৰঞ্জিত ধান ইয়াত বেছিকে চবে ৰঞ্জিতটো পাৰে। আৰু যেতিয়া কঠীয়া তুলিব হ'ব তেতিয়াও কম। চাই থাকিব ভিডিঅ'টো শেষলৈকে। যদি ভিডিঅ'টো চাই ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব এটা কৰি দিব। সকলোৱে চাই ভাল পাইছে। আৰু এইবিলাক আগত কঠীয়াৰ পৰা এতিয়া আমাৰ পাৰিছে মানে কাৰণ পানী সিঁচি পৰা নহয়, তেতিয়া বৰষুণ দিলে পাৰিছোঁ। অলপ দেৰি হ'ল আৰু পানীটো নাছিলে যে। এতিয়া চব পানী পথাৰত হৈ গ'ল। এতিয়া বতৰ ডাৱৰীয়া, বৰষুণ দিব পাৰে ঠিক নাই। বৰষুণ দিছে নাথাকে বাৰু দেই। আৰু এইফালে অন্যান্য কাম কৰি আছোঁ। আৰু এইফালে বৰ্তা আহি পালেহি, বৰ্তাই সিঁচিছে। আৰু এইফালে জৰুদা বৰ্তা আহি মানে অকণমান দেৰি হ'ল, আগত পাৰি গ'লহি। আকৌ আহিছে এতিয়া পাৰিলে। যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লগতে লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব এটা কৰি দিব। বাই বাই।